দিগম্বৰ পৰা গুড মৰ্ণিং দোস্ত। এতিয়া বাজিল বৰ্তমান 4টা বাজিল। আজিৰ ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। এতিয়া আমি যাই আছোঁ বৰ্তমান ৰঙিয়া মৰাণ জানক গেলেন। এই পুঠি মাৰি তাকে গেলেন যাই আছোঁ ৰঙিয়া মৰাণ জানক গেলেন। অসমৰ পৰা দুইজন কেদাৰনাথ মন্দিৰ গৈছিল যি আপোনালোকে চিনি পায়। বলক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু লগতে মোৰ এই সৰু আহিছে আমাৰ ওচৰতে 1 কিলোমিটাৰ মান হয় সৰু ঘৰ। মোৰ ঘৰৰ পৰা 2 কিলোমিটাৰ মান হয় সৰু ঘৰৰ গেলেন। এই সৰু আহিছে মোৰ লগত চিনিয়ে পায় আপোনালোকক সৰুক পৰিচয় দিব এনেকৈ দেখাই পাব আজি ভিডিঅ'ত। বহুত দিন 4 মাহ লাগব নাই 3 মাহ 4 মাহ লাগব নাই। আজি সেইকাৰণে যাব ওলাইছোঁ সৰু মই। বয়স আজি ভিডিঅ'টো পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। ৰঙিয়া মৰাণ জানক গেলি যাই আছোঁ। আপোনালোকক কণ্টিনিউ শেষক গেলি চাই থাকক। ধামাকা হৈছে ভিডিঅ'টো, বলক কণ্টিনিউ চাই থাকক। বলক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। সেইকাৰণে গৈছিল সেই নলবাৰীৰে আমাৰ নলবাৰীৰে আৰু সৰু মই যাই আছোঁ না কি সৰু কালিতে নলবাৰী পাইছিল, নলবাৰী হৰি মন্দিৰ পাইছিল। সেইকাৰণে আজি ৰঙিয়া পালা। ৰঙিয়া ফ্লেভাৰ তাতে ৰখি আছে তলত চাই আছোঁ যাই আছোঁ। এইবিলাক সৰু কেনাই সৰু বহুত দিনৰ মূৰত লাগ পাইছোঁ সৰুক। 4 মাহ মান লাগিব নাই জলক এইটো মন্দিৰ হেৰি পালোঁ ছ'চাইটি পালোঁ এখন ব্ৰিজখন এইখন। আৰু এইফালে গাড়ী চাড়ী আহি আছে পুৰা একদম যাই আছোঁ। নলবাৰীৰ পৰা কেদাৰনাথ মন্দিৰ গৈছিল ধেমালি নহয় দিয়ক। আমাৰো একদম সপোন আছে না কি সৰু কিলোমিটাৰমান আছে। মৰাণ জানক গেলি যাই আছোঁ। মৰাণ জানক গেলি যাই আছোঁ এখন চাইকেল লৈ চাই দিয়ক। এইফালে দাদাহঁতক লগ পালোঁ। মৰাণ জানক গেলি আহিলোঁ লগ ধৰিলোঁ। এতিয়া দাদাহঁতক কি ক'ব? মোৰ বহুত বেছি ভাল লাগিল কিয়নো ইমান দূৰ আমাক চাইকেল চলাই লগ কৰিব আহিছা 25 কিলোমিটাৰ ৰাতি আৰু আমাৰ লগতে আছে ৰাতিপুৱাৰ পৰা। বহুত বেছি ভাল লাগিল লগ কৰি। আজি গুৱাহাটীত থাকিম, গুৱাহাটী কাহিলীপাৰাত। আজি ৰাতি তাতে সকলোৱে লগ কৰিব আহিব আৰু তোমালোকক বহুত বেছি ধন্যবাদ ইমানখিনি আগবাঢ়ি অহা মানে। আৰু চাইকেলখনত চাই লওক আপোনালোকে। চাইকেলখন এইবিলাক কাপোৰ চাপোৰ আছে, এতিয়া কাপোৰ চাপোৰ আছে ন, ইয়াতে আছে গংগা জল আছে ইয়াতে। এইবিলাক আপোনালোকে দেখিছে চাইকেলখন। আৰু এইফালে আছে দাদা আছে। বহুত বহুত ধন্যবাদ তোমালোকক, কাৰণ ইমান দূৰ 34 কিলোমিটাৰ তোমালোকে চাইকেল চলাই আমাক লগ কৰিব আহিছা। তো সঁচাকৈ বহুত বেছি ধন্যবাদ জনাইছোঁ। এওঁলোকে সেই খাটিগুচিৰ পৰা আহিছে ৰঙিয়া মৰম জানালৈকে। তো আমি তাত আছিলোঁ যোৱাকালি। তো তালৈকে ইহঁতে মানে চাইকেল মাৰি আহিছে ডাবলিং তাতে আৰু আচৰিত গাইজ। তো যি কি নহওক বাৰু ভাল লাগিল। আৰু আপোনালোকেও মোক যে ইমানখিনি যে ছাপৰ্ট কৰিছে তাৰে বাবে বহুত বেছি ধন্যবাদ। কাৰণ আপোনালোকৰ মৰম আশীৰ্বাদত মই অসমৰ পৰা গৈ কেদাৰনাথ পাইছিলোঁ আৰু কেদাৰনাথৰ পৰা আহি আজি মই অসমত আৰু 25 লিটাৰ গংগা জল লৈ মই নগাঁও মহামৃত্যুঞ্জয় মন্দিৰত যাই আছোঁ। তো এই যাত্ৰাটো এতিয়ালৈকেতো সমাপ্ত হোৱা নাই। তো আপোনালোকৰ মৰম আশীৰ্বাদ পাম বুলি মই আশা ৰাখিলোঁ। আৰু লগতে আমাৰ ভাইচ চেনেলটো আপোনালোকে ছাপৰ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব বুলি আশা ৰাখিলোঁ। তো ভাই ক'ব আৰু বহুত ভাল লাগিছে। আৰু এইফালে দাদাক লগ পালোঁ, আহিলোঁ আমি খাটিগুচিৰ পৰা আহিলোঁ, দাদাক লগ পালোঁ। দাদা যাতে আৰু দেশখন ঘূৰিব পাৰে এইটোৱে কথা। ভাল লাগিল দোস্ত এইফালে আহিলোঁ পাৰ্কত, ৰঙিয়া পাৰ্কত আহিলোঁ। এই মৰাণ জানৰ পৰাই পংকজ দাহঁতক তাৰপিছত অলপ আগবাঢ়াই দি আহি পেলাই মই আহিলোঁ ৰঙিয়া পাৰ্কত। এইফালে আছে সৰু কেনা সৰু, এইফালে আছে কেনা সৰু কেনা আহি পেলাই কেনে লাগছি পাৰ্কত। অলপ ঘূৰি পেলাই আমি যাম না কি হ'ল আপোনালোকে চাই থাকক। আৰু ভিডিঅ'টো 10 মিনিট 20 মিনিটৰ ভিডিঅ' হ'ব, দিয়ক চাই থাকক না কি কৰোঁ। বহুত কষ্ট কৰি আহিছোঁ, আপোনালোকেতো ভিডিঅ' চালে গম পাবই। ভিডিঅ' গোটাই লাষ্টত গেলি শেষত গেলি চাই থাকক, ভিডিঅ'বিলাক পাবই একদম। কেনেকুৱা ভিডিঅ' হৈছে আপোনালোকে কমেণ্ট কৰিব এটা চাই লওক কৰোঁ না কি। পাৰ্কে ৰঙিয়া পাৰ্কত এই কিবা এটা হোটেল আছে এইবিলাক। এই ৰঙিয়াৰ পাৰ্ক এইখনে। আৰু এইবিলাক নাও চলাই আছে ৰঙিয়াৰ পাৰ্কতে, নাও চলাই আছে মজাৰ নাও চলাই আছে। চাক এইটো পুখুৰী চাৰি এইটো পুখুৰীটোত কি মজা লাগিছে। ৰঙিয়াত পাৰ্কতো আহি এইবিলাক এতিয়া বৰ্তমান ঘৰত যাই থাকোঁ।
ঘৰত লগ পাইছোঁ আপোনালোকক আৰু ঘৰত এটা আপোনালোকক এটা ঘোষণা কৰিব লগা আছে ঘৰত লগ পাইছোঁ এইফালে ঋতু ভাই আছে কেনা ঋতু ভাই সৰ ভালে কৰিব পাৰিলা এই ৰঙিয়ে গ'লোঁ এনে এটা ভিডিঅ' চিডিঅ' বনাবা কে ভিডিঅ' বনাই থাকা এনেকৈ তোমাৰ ইয়াত তোমাৰে দিন আমাৰ কি ক'বা তুমি ভিডিঅ' চিডিঅ' বাদ দিলা আৰু বনাওঁ যেনে ৰ'বা মাজতে দিছোঁ কামত যাইছিলোঁ আজি কামত যোৱা নাই আজি কামত নেগলোঁ কি হ'ব মোবাইলটো চাৰ্জ নলোৱা হৈছোঁ ৰ'বা এইকেইটা চাৰ্জে নাই চাৰ্জ দিলে গৈ আছিলোঁ ৰাইডত যোৱা কি মাথা মাৰিছ আৰু যোৱাৰ পৰা নেক্সট মান্থত ৰাইড এটা আহিছে যাব ব'লা গোটেইকেইটা বাইক ৰাইড লৈ আমি যাব পাৰিম না ক'ত যাম বুলি ভাবিছা যাওঁ মানে এই আপাৰ আছাম চাইডে যাম বুলি ভাবিছোঁ কিন্তু ডেটটো ফিক্স হোৱা নাই ডেটটো আৰু কৈ দিম দে সৰু যাই কেনে লাগিল তোৰ যাই বঢ়িয়া লাগছে 4টা বজাত গৈছোঁ গাইছ এতিয়া আমি ৰাতিপুৱা 4টা বজাত গৈছোঁ যাই পেলাই এতিয়া দুটা বাজিল 2টা বাজিয়ে গ'ল 3টাই বাজিল আৰু আস্তাকে তাৰপৰা আৰু প্ৰসাদ চসাদ দিছে গাইছ এইটো প্ৰসাদ চাই লওক আপোনালোকে জাপ আছে আৰু এই সৰুকো মই বিদায় দিলোঁ ঘৰত গেল সৰু ঘৰত গেল মোৰ ঘৰৰ পৰা 1 কিলোমিটাৰমান হ'ব 1 কিলোমিটাৰমান হ'ব সৰুকো মজাকৈ বিদায় দিলোঁ সৰুৰো বহুত কষ্ট হৈছে আৰু মোৰো কষ্ট হৈছে সেইকাৰণে দিয়ক আৰু যি ভিডিঅ'টো ভাল পাইছে এটা লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব বাই বাই জয় অসম আৰু